এই গছজোপা দেখিছেনে? এই গছজোপাত অসংখ্য বগলীৰে ভৰি আছে। আৰু এয়া হৈছে আমাৰ ঐতিহাসিক বাসুদেৱ থান। বাসুদেৱ থান গ'লে আপোনালোকে বগলীৰ লগতে অন্যান্য চৰাই চিৰিকটি মাতবোৰ শুনিবলৈ পাব দেই, কিন্তু খুব ভাল লাগিব শুনি। এয়া হৈছে থানখনলৈ গৈ থাকোঁতে যাতে ৰাস্তাত আমি বৰিং নহওঁ তাৰ কাৰণে অলপ ভিডিঅ'কে কৰি থ'লোঁ, মনোৰঞ্জনৰ কাৰণে, লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। বাসুদেৱ থানখন অৱস্থিত লখিমপুৰ জিলাৰ ঢকুৱাখানা পূব প্ৰান্তত, আৰু এইখন এখন বুৰঞ্জী প্ৰসিদ্ধ থান। জনবিশ্বাস বহুতো জড়িত হৈ আছে ইয়াৰ লগত। থানখনে প্ৰায় 200 বিঘা মাটিকালি জুৰি আছে। থান বুলি কিয় কয় মই নাজানো, কিন্তু নৰুৱা সত্ৰ বুলিয়ে মই সোমাওঁতে পাই দেখিছিলোঁ। থানখনৰ তাত লগতে মন্দিৰ এভাগো আছে, বাসুদেৱৰ চতুৰ্ভুজ আকাৰৰ মন্দিৰ ভাগ, আৰু তাত সেই চতুৰ্ভুজ আকাৰৰ প্ৰতিমূৰ্তি আছে তাত মন্দিৰভাগত। আমি তাত চাকি চৰিতপুথি মতে আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই ৰাতি সপোনত চতুৰ্ভুজ ৰূপী বিষ্ণুৰ অৱতাৰ দৰ্শন কৰিব পাইছিল, আৰু দৰ্শন কৰাৰ পিছদিনা তেওঁ ঠাকুৰৰ লগত কথা পাতি শদিয়াৰ পৰা এটা বাসুদেৱৰ চতুৰ্ভুজাকৰ মূৰ্তি আনি মন্দিৰভাগ প্ৰতিষ্ঠা কৰিছিল বুলি পঢ়িবলৈ পাইছোঁ। তাতকৈ আৰু বিশেষ ইমান নাজানো, কিন্তু এটা কথা গম পালোঁ যে য'ত জনবিশ্বাস লোকবিশ্বাস থাকে, মানুহৰ মনৰ বিশ্বাস থাকে, ভক্তি থাকে, তাত অগণন ভক্তৰ আগমন ঘটে। আৰু সেই ভক্তি আৰু বিশ্বাসে লগত লৈ আমি বাসুদেৱৰ চৰণত নিজক অৰ্পণ কৰিছোঁ। আপোনালোকেও কেতিয়াবা থানখনলৈ আহিব, লখিমপুৰ আহিলে ঐতিহাসিক থানখন এবাৰ দৰ্শন কৰি যাব। গৈ নিশ্চয় মনটো সকলোৰে ভাল লাগিব, পবিত্ৰ ভাৱনাই আপোনালোকৰ মনবোৰ ক্ৰিয়া কৰিব, সেয়া আশা কৰিলোঁ। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল লাগিছে সকলোৱে লাইক আৰু শ্বেয়াৰ কৰি দিব।